হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাই অসমীয়া নৱবৰ্ষৰ মোৰ দ্বিতীয়টো ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু মই যিহেতু আছোঁহি মাৰ ঘৰত আৰু বিহু বুলি মাৰ ঘৰত আছোঁহি আৰু খুবেই আনন্দিত। আৰু ভিডিঅ'টো আপোনালোকলৈ বুলি আগবাঢ়িছোঁ, স্কিপ নকৰাকৈ চাই যাব। মায়ে 100 এবিধ শাক বুটলিবলৈ আহিছে। আমি বোলো মায়ে কৈছে আহা কৈ আছিলোঁ, এইবিলাক ভয়ে লাগিছিলে তথাপি আহিলোঁ আৰু পিছফালে ভৰিটো কিবা এটা বিষুৱা লাগি আছে, মৰিমে নিচিনা লাগি আছে পাই, কামোৰা নাই বাৰু তথাপিও ভয়তে। পংকজৰ মায়ে শাক বুটলি আছে, ই চাই আছে। আৰু ইজোপা হৈছে তিতা ভেকুৰী, এইবিলাক ভেকুৰী লাগি আছে, তেনেকৈ লাগি আছে। এইবিলাক তিতা ভেকুৰী ঢেৰ লাগি আছে, এইফালেও লাগি আছে, এইবোৰ লাগি আছে, তিতা ভেকুৰী লাগি আছে, ওপৰলৈও লাগি আছে। ভেকুৰী ঢেৰ লাগি আছে, ইয়াত কেইবাটকা ভেকুৰী ওলাবই। এইডাল চেংমৰা আৰু কি আছে ইয়াত, চেংমৰা, বমান ধনিয়া কি আছে আৰু 100 এবিধ হ'বগৈনে? আমাৰ পইচা গিজগিজোপা পংকজে দেখাই দিবলৈ কৈ আছে, পইচা গিজগিজোপা দেখুৱাই দিছোঁ। হা মাল ধৰি থকা কোনফালে আছে জানো? এইফালে চবফালে সাঁচি কুচি আছে, যিহেতু আৰু গোলাঘাটত আৰু সাঁচি আৰু বাগানৰ বাবে বাগানে গোটেইখন ভৰপূৰ। এইজোপা হৈছে জামু গছ, মস্ত ডাঙৰ জামু গছজোপা আছে। এইফালে সাঁচি গছ, পংকজ গৈছেগৈ। কোনখন নি থৈছ? ভোট জলকীয়া নলওঁ নি? ভোট জলকীয়া আমাৰ তগৰ ফুলজোপা একদম পূৰা ফুলি আছে, মলমলাই আছে গোন্ধত। একদম অলপ ফুল হেৰি হৈ গৈছেগৈ, মৰহি গৈছে মানে। আকৌ ফুল ফুলিছে, কলি মেলি আছে একদম। কলিবোৰ দেখিছেনে? ক'ত দুপৰটেঙা বুটলিছ? অঁ, তাৰপিছত এইজোপা হৈছে হেৰি গোলাপ ফুল, পিংক কালাৰ। ক'ত যাৱ? হা, এইফালে ৰঙা গোলাপ ফুলা নাই বাৰু। এইজোপা ডালিম গছ, আৰু ডালিম গছত এইটো ডালিম এটি নহয় আৰু দেই, এইটো এটা। এইবিলাক ডালিম ফুলিছে দেখিছেনে? ডালিম বহুত আছে, এইয়া ঢেৰ ফুল ফুলিছে ডালিমৰ। এজোপা আমলখি গছে, তামোল লাগি আছে। সাপডাল দেখিছ নাই অথনি কেনেকুৱা ডাঙৰ? কি সাপ হ'লেও আকৌ এতিয়া সেইডাল ৰখি থকা নাই মোৰ কাৰণে। এইজোপা কি ফুলনো? নীলকণ্ঠ ফুল। এইজোপা নীলকণ্ঠ ফুল বোলে। আৰু এজোপা এনেকুৱা ফুল আজিকালি দেখিবলৈ নোপোৱা হ'ল, পাত ফুল। এইবিলাক আগতে আমি গৰম বন্ধ দিলে এইবিলাক চিলাই নিওঁ আকৌ, ফুলৰ মালা বনাই মজা লাগে। আৰু এইজোপা ৰ'ব দেখাই আছোঁ। এইফালে এইজোপা হৈছে কবি ফুলজোপা দেখিবলৈ বৰ ভাল লাগে নহয়নে? এইজোপা কবি ফুল এজোপা। এজোপা হৈছে হেৰি পঞ্চমুখী জবা, আপুনি কি কয় যে, পঞ্চমুখী জবা ফুল ফুলি আছে। আমাৰ এই মানে টিলিঙা নিচিনা জবা ফুলটো এইজোপা ফুলা নাই বাৰু, এইজোপা ফুলিছে। বাকী এইবিলাক ফুচি আছে, হয়গৈ নাই? এই গোলাপ তগৰ ফুলৰ তলতে এইবোৰ গোটেই নাৰ্জী ফুল হৈ আছে। বিহু বুলি ফেক্টৰী বন্ধ বা পানী ফেক্টৰী, এইবিলাক ফুল চব, সেইবিলাক ফুল, এইফালে ফুল, আৰু এইফালে তুলসী গছ, আৰু এইফালে এইটো কি ফুল বুলি কয় পাহৰি গ'লোঁ নামটো, মানে পেটত আছে মুখত নাহিছে। ফুলি আছে চব, তুলসী ঢেৰ আছে, সৰু সৰুকৈ ওলাই আছে তলত। এইবিলাক তুলসী ঢেৰ আছে, তুলসী গছ। মায়ে কিবা কিবি ফুলৰ টাব কেইটামান দি থৈছে, এইফালে ফুল। এইজোপা ফুলটোৰ নামটো সেই নীলকণ্ঠ নেকি চাগে, নীলকণ্ঠ ফুলে হ'ব পায়। তাৰপিছত এইফালে আৰু চাইকেল টাইকেল চব থৈ দিয়ে, বাইক চাইক ইয়াতে। আৰু এইটো ফেক্টৰীটো আৰু খৰিখিনি আনি থৈছে, যিহেতু বাহিৰত জুই চুই মানে পাকঘৰত মানে লগালে মানে তেতিয়া দৰকাৰ হয় আৰু যে। আৰু এইকেইটা হৈছে পানী বটল, নিজৰা পানী, সেয়া পেকিং কৰি থোৱা হৈ আছে। কাইলৈ যিহেতু খুলিবহি আৰু আজি বন্ধ হৈ আছে, এয়া ফেক্টৰী বন্ধ। ফেক্টৰীত এইবিলাক গাড়ী চাৰিবিলাক চব থোৱা হৈছে। তাৰপিছতে এই আমাৰ ওখ কৰি এজোপা হৈছে নাৰিকল গছ, ইয়াত দেখিছেনে? ইমান ডাঙৰ নাৰিকল গছ, এইয়া নাৰিকল লাগি আছে চব।
এই ইয়াতে নাৰিকল লাগি আছে কিন্তু নাৰিকল পাৰিব নোৱাৰে মানে বহুত ওখত আছে আৰু এইয়া তামোল লাগি আছে সেইবোৰ তামোল লাগি আছে আকৌ এইফালেও তামোল লাগি আছে এইবিলাক এইজোপা পাণ গছ কেইজোপা অকণকৈ আছে বাৰু তাৰপিছত এইবোৰ হৈছে এইবোৰ কিনাৰত দিছে নে দোন বন বুলি কয় যে ভোক লাগিবলৈ খাই যে আগতে খুব খায় তাহাঁতে মাহঁতে দেই এইবিলাক দোন বন আছে এইবিলাক দোন বন এইডাল হয় নহয় নাজানো দেই এইডাল দোন বন আছে তাৰপিছত এই তাতে জাহাজী কল এথোকা লাগি আছে দেখিছেনে কেঁচা হৈ আছে বাৰু জাহাজী কল থোকা আৰু ওচৰৰ পৰা নাৰিকল গছজোপা দেখাই দিছোঁ বহুত ওখ দেখিছেনে নাৰিকল লাগি আছে কিন্তু নাৰিকল পাৰিবলৈ মানুহ নাই মানে কেতিয়াবা এটা পালেও নাৰিকলখিনি মানে যোনে পায় আৰু আধাটো লৈ যাব লাগে আৰু সেয়া নাৰিকল লাগি আছে কিমান ওখ মাই গড দেখিছে আহিলে যিহেতু ভিডিঅ' বনাম নহয় এইবাৰ বোলো বনাই থৈ দিওঁ আৰু এইকেইটা ভিডিঅ' আপোনালোকে একদম ছেকেণ্ড ডিব্ৰুগড়লৈ যোৱাৰ পিছতে আপলোড কৰিব পাৰিব পাৰোঁ কাৰণ ঘৰত থাকিলে আৰু খুব কম সময়ৰ বাবে আহিছোঁ বহুত ব্যস্ততা আৰু তাৰ বাবে ভিডিঅ'বিলাক লাহে দি থাকিম দেই ভিডিঅ'বিলাক কৰি ৰাখিছোঁ একদম তগৰ ফুলৰ আৰু কপৌ ফুলৰ গোন্ধ একদম মলমলাই আছে আৰু বহুত বেছি ভাল লাগিছে আৰু মায়ে একদম শাক বিচাৰি ঘূৰি ফুৰিছে ইফালে মই এতিয়া মানে মেইনলি ৰাস্তালৈ যাবলৈ ভয় লাগিছে মানে অথনি কাণ্ডটো হৈ গ'ল যে সেইকাৰণে মই নাযাওঁৱে ভয়তে অথনি ভাল যে মই কঁঠাল গছৰ তলত বহি থাকোঁতে আপোনালোকক কৈছিলোঁহে যে বোলো কেলৈ যে বোলো বহি আছোঁ বোলো এডোখৰত বোলো সেইবিধ ওলালেহে বোলো ভয় লাগে বোলো কৃষ্ণ তেওঁহে দেখা পালে আৰু মোক চেপাপকৈ একদম ভৰিতে মাৰি থৈ গ'লো এতিয়া ভৰি মানে ভয়তে মানে কি ক'ব আৰু জ্বৰ চৰ উঠিব নেকি ৰাতিলৈকে ক'বা লাগে সেইডোখৰত অথনি সাপডাল ওলাইছে নাযাবি দে থ বাদ দে কেলৈ নোলাব ইমান সেই জংঘলত এইকেইটা জোত খালে চাবি তথাপি ইফালে সিফালে মায়েও যেন দিছে নাই আইতাহঁত অকণমানকেইটা হৈছে আইতাহঁত কঁঠালৰ নিচিনা কিবা এটা আনিবলৈ গৈছে আইতাহঁত আছেগৈ মই বোলো ভয়তে নাযাওঁ আঠনি সেই আইতাহঁতক গেটখন দিছে যে সেইখিনিতে আৰু কৃষ্ণ সেইখিনিৰ পৰা দৌৰিছোঁ নহয় ভিডিঅ'টো দেখি হাঁহিছিলে নিবা আপোনালোকে আমাৰ কিন্তু বৰ হাঁহি উঠিছে মোৰ নিজৰে হাঁহি উঠিছে সেইকাৰণে মই এইখিনিৰ পৰা লছ হোৱা নাই দেই জীৱনতো খোৱা নাই দেই ইমান ভয় বাকী আৰু আপোনালোকে গৰু গাই থকাসকলে এতিয়া আৰু সন্ধিয়াৰ বাবে সাজু হ'বলৈ হৈ গ'ল তথাপিও গৰু গাই নাই যদিও আমাৰো একেবাৰে সাজু হৈছে আৰু মায়ে একদম 100টা পাচলি গোটাই আছে আৰু 100 এবিধ তাৰপিছতে আৰু ধূনা চুনা জাক চাক দিব আৰু গৰু নাই যদিও যিহেতু ছাগলী আছে আৰু লগতে আছে আমাৰ কুকুৰ সিটো আৰু লগতে আছে মেকুৰী এয়া দেখিছেনে মই আকৌ ভয় খালোঁ মই মানে আজি বেয়া চখ খাই আছোঁ অকণমান পাতখিলা হিলিলে বহুত বেছি ভয় লাগি যাম মাৰ কচম কৈছোঁ বহুত ভয় খালোঁ কি যে হ'ব গাইছ বহুত ভয় খাই গ'লোঁ কপৌচা এটা আছে ওপৰত খৰখৰাই দিলে কপৌচাটো দেখিছে না কপৌচাটো বিৰাট ভয় খাই দিলে ওপৰৰ পৰা খৰখৰাই দিলে তলত আহি পাত পৰি গ'ল সেইখিলা তামান ভয় খাই গ'লোঁ কি পৰিলে বুলি চখ খাই গ'লোঁ সেই চখটো খাই থাকিম যেন লাগিছে আৰু 3 hours later চব আছে ইয়াতে চাটৰ বস্তু কিছুমানৰ আছে তিতা কেৰেলা জাতিলাও আৰু কি থেকেৰা বেঙেনা আৰু গাজৰ চাজৰ এইবোৰ কি আছে মানে পাহৰি থাকিলোঁ যিহেতু আজি খেলা দিনবিলাক এইবোৰ খেলা দিনবিলাক চব ভাগা টুটা ফুটা এইখিনি এইফালে আছে আকৌ প্লেটত ক'ৰবাত থৈ দিলে ন থৈ দিখিনি হেৰিকৈ চাউল দি আছে ভাত বনাবলৈ মুখখন দেখাই দিছোঁ এবাৰ কালি নোলালে যে কাইলৈ ধুনীয়া হৈ থাকিবা নেকি কাইলৈ ধুনীয়াকৈ থাকিব বোলে কাইলৈ দেখাবলৈ কৈছে এইফালে ভাত সন্ধিয়ালৈকে মানে চাহ তাহ খাই ল'লোঁ তাৰপিছতে ওচৰৰে আলহী আহিছিলে সকলোৰে লগত চাহ তাহ খাই ল'লোঁ মায়ে বোলে সোনকালে ভাতকেইটা পাতি দিওঁ যিহেতু কালি ৰাতি খোৱা বহুত দেৰি হ'ল আমাৰ 101টা শাকৰ চব্জিখিনি বনাই আছে তাৰ ভাত বনাব এতিয়া মা চিৰিয়েলত বহিছে মানে চিৰিয়েল চাব আৰু এইফালে চবেই চিৰিয়েল খাই আছে চিৰিয়েল চাবলৈ বহিছে চকী কেলৈ বনাই দিছ এতিয়া টিকুও বহি আছে ধুনু বহি আছে চিৰিয়েল চাবলৈ এই চকী নমা এইজনী ঘূৰি ফুৰিছে দে আমি খাম এইফালে বেঙেনা ফ্ৰাই মায়ে বেছিয়ে সৰু কৰি পেলালে বেঙেনাখিনি ফ্ৰাই কৰিম বুলি ক'লোঁ এইখিনি বেঙেনা ফ্ৰাই খাম যিহেতু আজি সোমবাৰ একেবাৰে নিৰামিষ খাম ইহঁতি
আৰু ইহঁতিও সেইকাৰণে মাছ খোৱা কথা আছিলে, নাখায় আৰু বোলে আজি ডিমকে খাব, আমি নিৰামিষ খাম। আৰু এইফালে এটা জাতিলাও, আজি এইবোৰে কিবা কিবি হ'ব আৰু একদম পূৰা নিৰামিষত হ'ব আজি চবখিনি। আগত বহিলোঁ নাই, কথাটো কি মানে এইফালে গৈছোঁ, পংকজে মোবাইল চাই আছে, বাহিৰলৈ গৈছোঁ, মাহঁতে একদম ফুল ভলিউমত চাই আছে চিৰিয়েল, চিনেমা চাই আছে কোনোবাই। শান্তি নাই, আহি পেলাই একদম পাকঘৰলৈ আহি গ'লোঁ, পাকঘৰৰ ভিতৰত সোমাই। কাইলৈ হৈছে মানুহৰ বিহু, আকৌ মানুহৰ বিহুৰ বাবে প্ৰস্তুতি হ'ব আৰু কি ডাঙৰ অঘটন হ'ল আপোনালোকে দেখিলে আৰু একদম কি ক'ব নক'ব আৰু। আজি দিনটো এনেহে ভাল, আজি যদি কিবা এটা মানে আচলতে অকণমানত বাচিছোঁ কিবা এটা কাৰণত, মানে অকণমান হেৰি হোৱা হ'লে আজি হয়তো মানে আমাৰ বিহু নহ'ল তেনে ক'ত দৌৰি ফুৰিবলগীয়া হ'ল ঠিক নাই, মেডিকেলে একেবাৰে মানে অকণমানত বাচিছোঁ আৰু, বাকী মানে নক'ব আৰু, সেইখিনি কথা ভয় লাগে, আকৌ নাপাতো আৰু। Day 2. গুড মৰ্ণিং। আৰু আজি হৈছে মানুহৰ বিহু, আৰু মোৰ পৰিয়ালৰ সকলোৰে ফালৰ পৰা আপোনালোক সকলোলৈ ৰঙালী বিহুৰ বহুত শুভেচ্ছা, ৰঙালী বিহুৰ ওলগ জনালোঁ। আৰু এতিয়া পুৱাই সকলোৱে গা পা ধুই ল'লোঁ, আৰু মা দেউতাক এয়া সেৱা ল'বলৈ লৈছোঁ, যিহেতু বছৰটোৰ বাবে ভাবিছোঁ আৰু মা দেউতাৰ সেৱা লৈ লওঁ, যিহেতু ডাঙৰৰ আশীৰ্বাদ অবিহনে আমি আগুৱাই যোৱাটো অসম্ভৱ। আৰু তাৰপিছতে আমাৰ ভাইটিহঁতক অকণমান মানে ঘৰৰ সকলোকে যি পাৰোঁ আৰু সামৰ্থ্যৰে কিবা এটি বিহুৱান দিবলৈ লৈছোঁ। আৰু বিহুটিত এয়া হুঁচৰি এযোৰ আহিলে, মাহঁতে ডাঙৰসকলে কয় বোলে মানুহৰ বিহুৰ দিনা হুঁচৰিৰ পদৰ ধূলা নিজৰ পদূলিত পৰিব লাগে, আৰু সেইবাবেই সঁচাকৈয়ে পিছবেলা সময়ত আহিলে নহয় মানে সৰুকৈয়ে বিহুৱে যোৱা। আৰু মই গান বজাই দিলোঁ, পিছে তাই অকলশৰীয়া নাচনি আছিলে যে সেইকাৰণে মিউট কৰি ভইচ অভাৰ কৰিছোঁ। তাৰপিছতে ইমান ধুনীয়াকৈ তাই আশীৰ্বাদ কৰিছে, চাওকচোন সঁচাকৈ বৰ ধুনীয়াকৈ আশীৰ্বাদটো শুনিবচোন আপুনি। তাই অকলশৰীয়াকৈ আহিছে যদি ইমান সাহস কৰিছে, আচলতে তাইক বহুত চাপোৰ্ট মানে তাইকো আশীৰ্বাদ কৰিছোঁ যাতে আগুৱাই যাওক আৰু ধুনীয়াকৈ নাচিব পাৰে। বহুতেই ভাল লাগিলে সঁচাকৈ। আৰু আপোনালোকে জনাব, আৰু আজি ভিডিঅ'টো ইমানেই সামৰিছোঁ, আৰু নতুন এটা ভিডিঅ' লৈ অহাৰ আশাৰে